কাণ খুলি শুনি ল, কংগ্ৰেছৰ দিনত জুবিন দাৰ সৃষ্টি হ'ল আৰু বিজেপিৰ দিনত জুবিন দাৰ ধ্বংস হ'ল। আবে শুন কুকুৰৰ পোৱালি, জুবিন দাক কংগ্ৰেছে জন্ম দিয়া নাছিলে। জুবিন দাৰ এজন দেউতাক আছে আৰু এগৰাকী মাক আছে। মুখখন আছে বুলিয়ে এনেই যি টিবিলাক কৈ দিলে নহ'ব নহয়। আবে চুটমাৰানি, প্ৰথম তই কথা ক'বলৈ শিক, তাৰপিছত আহি মোক কবি, বুজিলি? শুনি ল, ঠিক আছে, মই কোনো কংগ্ৰেছৰ দালাল নহয়, কোনো বিজেপিৰ দালাল নহয় তোৰ নিচিনা। আবে চুটমাৰানি, তই যদি কংগ্ৰেছৰ দালালে নহয় তেনেহ'লে কংগ্ৰেছৰ কেলা মুটনি সোপা কি চেটটো কৰিবলৈ হুপি আছ? কংগ্ৰেছৰ সেই গু সোপা কি চেটটো কৰিবলৈ খাই আছ? সুদূৰ ভাই কথা ক'বলৈ আহিছ? কংগ্ৰেছৰ চামচা কেলা, কংগ্ৰেছৰ দালাল, কাণৰ তলত এনেকুৱাকৈ পৰিব নহয় চুটমাৰানি, চিধা হৈ যাবি কেলা। ঠিক আছে, কংগ্ৰেছৰ দিনত জুবিন দাৰ সৃষ্টি হ'ল আৰু বিজেপিৰ দিনত জুবিন দাৰ ধ্বংস হ'ল। কি বুলি ভাবিছ? কি বুলি ভাবিম? তই হৈছ এটা মিয়া মাইকী মুটনি খোৱা আৰু কংগ্ৰেছৰ ভৰি চেলেকা, মানে কংগ্ৰেছৰ দালাল। ক'ব লাগে কি কৈ আছ কি? মই কি তই ক'ব লাগে কি, তই কৈ আছ কি বে লেওৰা? জুবিন দাক ছিংগাপুৰলৈ নিয়া মানুহবোৰ কোন আছিল? সেই বিজেপি মানুহে নাছিল জানো? তো জুবিন দাক ধ্বংস কৰা মানুহবোৰ কোন হয়? সেই বিজেপি মানুহবোৰে নহয় জানো? কুকুৰৰ পুতেক, তই যদি গমেই পাওঁ বিজেপি চৰকাৰে জুবিন দাক হত্যা কৰিলে বুলি, তেনেহ'লে তই থানাত FIR এখন নিদিয় কেলে? সেই মাজতে যে CID অফিচলৈ মাতিছিলে সাক্ষী দিবলৈ, তই নগলি কেলে সেইখিনি টাইমত? চুটমাৰানি কথা ক'বলৈ আহিছ কেলা। বিজেপিৰে হয়, বিদেশ মন্ত্ৰালয়ৰ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, এইবিলাক কথা ক'লে মানে এতিয়া লাজ পাব আপোনালোকে। চুটমাৰানি, লাজ আমি নেপাওঁ, লাজ এতিয়া তই পাবি, তোক আৰু দিবলৈ আছোঙে মই। অন্ধভক্ত কাক কয়? অন্ধভক্ত তোৰ নিচিনা এটা চুটমাৰানিক কয়। কংগ্ৰেছৰ দিনত জুবিন দাৰ সৃষ্টি হ'ল আৰু বিজেপিৰ দিনত জুবিন দাৰ ধ্বংস হ'ল। আবে চুটমাৰানি, একেটা কথাকে তই কিমানবাৰ কবি? বেলেগ কিবা কথা ক। কৰোণা বিজেপিৰ সময়তে আহিলে। কুকুৰৰ পোৱালি, বিজেপিয়ে সেই কৰোণাক বস্তাত ভৰাই আনি অসমত মেলি দিছিলে হয় নাই? মা কি আখ তেৰি কেলা। অসমত বাংলাদেশী আছে, সকলোৱে জানে অসমত বাংলাদেশী আছে, কিন্তু হিমন্ত বিশ্ব শৰ্মাই এতিয়ালৈকে এটাও বাংলাদেশী কিয় খেদাব পৰা নাই? তোৰ নিচিনা চুটমাৰানিকেইটা যদি অসমত থাকে, অসমৰ পৰা বাংলাদেশী কেনেকৈ খেদিব? আৰু যদি খেদিও দিয়ে, তহঁতৰ নিচিনাকেইটা ভোকত মৰিবি আৰু পিয়াহত মৰিবি। কাৰণ তহঁতি এই বাংলাদেশী মাইকীৰ মুঠ নাখালে তহঁতৰ পেট নভৰে, বুজিলি? আপুনি খোজকাঢ়ি থকা ৰাস্তাটো হয়তো বিজেপি কংগ্ৰেছৰ দিনতে বনোৱা নহয়। আবে চুটমাৰানি, মোৰ গাঁৱৰ ৰাস্তাৰ কথা মই জানো, তই কি চেটডাল জান বে? তই জানো অকল এই বাংলাদেশী মাইকী মুঠ খাবলৈ, তই মুঠ খাই থাক। আপোনাৰ ল'ৰা ছোৱালীয়ে পঢ়ি থকা স্কুলখনো সেই কংগ্ৰেছৰ দিনতেই বনোৱা। আপুনি যোনটো ভোট চেণ্টাৰত ভোট দিব যায়, সেই চেণ্টাৰটো কংগ্ৰেছৰ দিনতেই বনোৱা। আৰু তোকো কোনোবা বাংলাদেশী নহ'লে কংগ্ৰেছীয়ে পেলি কেনে বনোৱা। কিন্তু কেইটা বাংলাদেশী খেদিলে সেই বিজেপিয়ে? চুটমাৰানি, তোক কৈ আছোঁ, তোৰ নিচিনাকেইটা এই চুটমাৰানি কেইটামান থাকিলে অসমৰ পৰা বাংলাদেশী খেদিব নোৱাৰে কোনো। মানে বিজেপিক ছাপোৰ্ট কৰিলে হিন্দু, বিজেপিক ছাপোৰ্ট নকৰিলে মিয়া। এতিয়া ভালকৈ গম পালোঁ মই, তই হৈছ একদম খাটি মিয়া, নহ'লে তোৰ এই কথাষাৰ তোৰ মুখৰ পৰা নোলালে হয়। কোনে ক'লে তোক যে বিজেপিক ছাপোৰ্ট কৰিলে হিন্দু, বিজেপিক ছাপোৰ্ট নকৰিলে মিয়া? এই মাথাত মাল বোলা বস্তু আছেনে? তহঁতি সেইবিলাক ভাবি আছ, তহঁতৰ এই কংগ্ৰেছৰ চামচা আৰু এই মিয়া চামচাকেইটাই, বুজিলি? বেলেগে নাই ভবা। বিজেপিক ছাপোৰ্ট কৰিলে হিন্দু, বিজেপিক ছাপোৰ্ট নকৰিলে মিয়া। এইটো আকৌ কেনেকুৱা ধৰণৰ কথা? সেইটোতো মাৰকেও বাপেৰকে সুধিবি কেনেকুৱা ধৰণৰ কথা, নহ'লে তোৰ সেই বাংলাদেশী মাৰে বাপেৰে কেইটামান আছে নহয়, সেইকেইটাক সুধিবি। ঠিক আছে, তো মানে কথাবিলাক ক'লে মানে অকণমান ভালদৰে ক'ব। নকওঁ তোক ভালকৈ, তোক যদি ভালকৈ কওঁ মোৰ পাপ লাগিব, বুজিলি চুটমাৰানি? ভক্ত হওক, কিন্তু অন্ধভক্ত নহ'ব। আবে শুন চুটমাৰানি, মই ভক্ত হ'ম, কিন্তু তোৰ নিচিনা এই বাংলাদেশী প্ৰেমী ভক্ত মই নহওঁ কেলা, তয়ে হৈ থাক, বুজিলি? আৰু তই মোক জ্ঞান দিব নালাগে, তোতকৈ মোৰ বহুত জ্ঞান আছে, আৰু বেছি যদি জ্ঞান পেল ন, তোক মই উল্টাই বৰ বেয়াকৈ পেলিম, হয়তো তোৰ কি অৱস্থা হ'ব তই নিজে ভাবি নাপাবি, বুজিলি? আপোনাৰ ঘৰৰ ওচৰত কি মুছলমান মানুহ নাই? তই চুটমাৰানি, আমি অসমীয়া হয়, আমাৰ অসমীয়া গাঁও আছে, তাত মুছলমান মানুহ নাই। আছে, আমাৰ টাউনত আছে মুছলমান মানুহ, আৰু সিহঁতৰ লগতে মই বিজনেছৰ ক্ষেত্ৰত লাগি থাকোঁ। কিবা কবি আৰু? যদি মিয়া দালাল মই হয় তেনেহ'লে তোক ক'বলৈ কি আছে? তই যে এটা মিয়াৰ দালাল চবে গমেই পালে, বুজিলি? চুটমাৰানি, মিয়াৰ মাইকী মুটনি খোৱা, কংগ্ৰেছৰ ভৰি চেলেকা,
তই যদি নেক্সট টাইম এনেকুৱা আৰু যদি কিবা কিবি কথা ক'বলৈ হয় নহয়, তোৰ কিন্তু বহুত ডাঙৰ বিপদ হ'ব। সেইটো কিন্তু মনত থৈ দিবি। তই ভাবিব নোৱাৰা এটা বিপদ হ'ব। কিন্তু তোক কৈ দিছোঁ, ভাইটি হিচাপত কৈছোঁ, এনেকুৱা কথা যাতে নেক্সট টাইম তই আৰু নকওঁ দেই, নহ'লে কিন্তু বহুত ডাঙৰ বিপদ হ'ব। কান্দিবি পাছত কিন্তু, চিধা কৰি দিলোঁ মই। অঁ।